নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালে আছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাবি। এইটো আমাৰ চুবাত থকা মন্দিৰটো জগন্নাথ মন্দিৰ। সমাপ্ত কৰি দিম। এইটো আমাৰ মন্দিৰৰ দান পাত্ৰটো আধা বনোৱা হৈ আছে। আমাৰ চুবাটোৰ মানুহখিনি আৰ্থিকভাৱে পিছপৰা, সেইকাৰণে আমি ৰাইজে মিলি লাহে লাহে কৰি আছোঁ। এতিয়া আমি মন্দিৰটো আমি দেখাওঁ, তাৰপিছত মন্দিৰটোৰ বিষয়ে অলপ কমো। আমাৰ মন্দিৰটো সাজা বহুত দিন হোৱা নাই বাৰু, আগতে বাঁহৰ আছিল। আমাৰ জগন্নাথ মন্দিৰটো বহুত তাৎপৰ্য আছে। জেঠৰ মাহত আমি গোটেই মাহটো তিৰিকেইটাই নাম ধৰোঁ। কাতি মাহত আকৌ মতা মানুহখিনিয়ে ৰাতি পুথি চাওঁৱেই। তাৰপিছত আকৌ ফাকুৱা উৎসৱটো আমি এই মন্দিৰটো ডাঙৰকৈ পালন কৰোঁ গোটেইখানে লগ লাগি। আমাৰ মন্দিৰটোৰে এটা অংশ এডাল বকুল গাছ আছে। বাৰু বকুলৰ গাছডাল দেখাওঁ। এই গাছডালৰ বহুত বিশেষত্ব আছে। আমি মন্দিৰত শৰাই লৈ আনিলি এটাও বেলেগকৈ চাকি দেওঁ। এই গাছডাল বহুত ডাঙৰ। এই গাছডালৰ মানে দুডাল গাছ লগ লাগি আছে। এই গাছডালত এটা বিশেষত্ব আছে, সেইকাৰণে মানে ইহঁতে নিয়ম নীতি মানি চলিব লাগে আমাৰ মানুহখিনিয়ে। এই গাছডালৰ বয়স প্ৰায় 150 বছৰমান হৈছে বুলি আমাৰ ককা আইতাহঁতে কয়। সেইকাৰণে মানে এই গছডাল আজিলৈকে আমি একো হোৱাই দেখা নাই। তাৰমানে সেয়াত সুন্দৰ গাছডালত আছে। বহুত সাপ আছে, কাকো কিন্তু অন্যায় নকৰে দেই, আমি দেখা পায়ে থাকোঁ। আপোনালোক বাৰু একদিন আহিছোঁ আমাৰ মন্দিৰটো আৰু গাছডাল চাব লাগি। আৰু বাৰু আমাৰ গাছডাল মন্দিৰটো চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি বৰ ধুনীয়াকৈ কবি। আমাৰ মন্দিৰটোৰ কাষত এখন অংগনবাদী কেন্দ্ৰ আছে। আজি বাৰু বাহিৰৰখিনিকে দেখালোঁ, একদিন আকৌ ভিতৰখিনি এটা বেলেগ ভিডিঅ' কৰিব দেখাই দিম। এইখন আমাৰ মন্দিৰৰ ফিল্ড। আগতে আমাৰ মন্দিৰটো এইটোত আছিল। এয়া আমাৰ গাঁৱৰ মানে চাৰো চাইডটো ৰাস্তা পদূলি মন্দিৰ এইবিলাক। আৰু আমাৰ চুবাটো এনেকৈ সৰুকৈ আজি বাৰু এইখিনিকে দেখালোঁ আপোনালোকক। ভিডিঅ'টো চাই এটা লাইক কৰি দিবি, আৰু আমাৰ যদি মন্দিৰটো চাব আহিয়ে আপোনালোক কোনোবা কমেণ্ট কৰি জনাই দিবি, আমি আনিব যাম। আৰু নতুনকৈ যিসকলে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিবি। বাই।